আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিতৰ পাঠ নং 1 যোনখিনি কাৰ্যকলাপ আছিল সেইখিনি। গতিকে দেৰি নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে দিয়া আছে তলৰ কাৰ্ডসমূহ চাই সংখ্যাবোৰ লিখা। কাৰ্ডসমূহত প্ৰথমতে কি দিছে? 1000 দিছে, 100 দিছে, 1 দিছে। আৰু ইয়াত এটা কৰি দেখাই দিছে আমি কেনেকৈ কৰিব লাগিব। 1100 আৰু দশকৰ ঘৰত একো নাই দেখি 0 দিছে যোগ 1 দিছে, মানে 1101। তাৰপিছত দিছে 1100 আৰু দুটা 10 দিছে 1 দিছে, মানে 1100 দুটা 10 মানে 2 10 1, মানে দুটা 10ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 21 হ'ব, মানে 1121। তাৰপিছত দিছে কাৰ্ডটোত 1000 দুটা 100 দিছে আৰু তিনিটা 1 দিছে। তেতিয়া কি হ'ব? 1000 দুটা 100 মানে 200, দশকৰ ঘৰত একো নাই মানে ইয়াত 0 হ'ব। তাৰপিছত দিছে 1000, তাৰপিছত দিছে 4টা 10 আৰু তিনিটা 1, মানে এইখিনিত 1000 4টা 10 মানে 4 10 3, গতিকে কিমান হ'ব? 1043 হৈ গ'ল। বুজি পালা? এইটো দিছে, এইটো বিস্তৃত ৰূপত লিখিবলৈ দিছে। 1111টো ভাঙি লিখিবলৈ দিছে। 1000 যোগ 100 যোগ 10 যোগ 1, তেতিয়া কিমান হৈছে? এইখিনি সংখ্যা যোগ কৰাৰ পিছত 1111। বুজি পাইছা? তাৰপিছত দিছে এইটো ওপৰত এটা কৰি দেখাইছে। তাৰপিছত এতিয়া আমাক এইখিনি কৰিবলৈ দিছে। বিস্তৃত ৰূপত লিখো আহা। 2222, মানে 2000 যোগ 200 যোগ 20 যোগ 2, গতিকে এইটো কিমান হ'ল? 2222। তাৰপিছত আমি এইটো কৰিছোঁ 9016টো কৰিম। 9000 যোগ 0 যোগ 10 যোগ 6, তেতিয়া কিমান হ'ব? 9016। তাৰপিছত এইটো লিখিবলৈ দিছে 3904টো বিস্তৃত ৰূপত লিখিবলৈ দিছে, ভাঙি পিটি লিখিবলৈ দিছে। সেইটো এনেধৰণে লিখিম। এয়া দেখিছা, ভাঙি পিটি লিখিছোঁ। 3000 যোগ 900 যোগ 0 যোগ 4, 3904। তাৰপিছত দিছে 7680। সেইটো এনেধৰণে চোৱা। 7000 যোগ 600 যোগ 80 যোগ 0, মানে এককৰ ঘৰত 0 দিছোঁ, দশকৰ ঘৰত 80 আছে, শতকৰ ঘৰত 600 আছে আৰু হাজাৰৰ ঘৰত 7000টো আছে। বুজি পাইছা? তাৰপিছত দিছে বিস্তৃত ৰূপ চাই সংখ্যাটো লিখিব আহা। এইবাৰ এই সংখ্যাখিনি কি দিছে? ভাঙি দিছে। তাৰপিছত আমি এইখিনি কি কৰিব লাগে? যোগ কৰি লিখিব লাগে কিমান হয়। এইটো কিমান আছিল? 1000 দিছে, 400 যোগ 80 যোগ 9, মানে 1489। তাৰপিছত দিছে 1000 দিছে যোগ 900 যোগ 40 যোগ 7, এইকেইটা গোটেইকেইটা ধুনীয়াকৈ যোগ কৰি বহীত পাতি ল'বা, পাতি লৈ যোগ কৰিবা। 1940ৰ লগত 7 যোগ কৰিলে কিমান হ'ব? 47 হ'ব, গতিকে 1947। তাৰপিছতো দিয়া আছে 5000 দিছে যোগ 0 যোগ 80 যোগ 9, মানে এইটো কিমান হ'ব কৰিলে? 5089। এয়া দেখিছে, এইটো লিখি দিবা 5089। তাৰপিছত দিছে 6000 যোগ 300 যোগ 0 যোগ 5, এইটো কিমান হ'ব? বহীত ধুনীয়াকৈ পাতি ল'বা। সেইটো আমি কিমান পালোঁ? গোটেইকেইটা আটাইকেইটা সংখ্যা যোগ লগাই আমি কিমান পালোঁ? 6305। বুজি পাইছা? নেক্সট আমি দিছে অংকৰ স্থানীয় মান দিছে। তলৰ সংখ্যাকেইটাৰ পাছৰ স্থান লিখো আহা। এইটো এতিয়া ইয়াত দিছে চাৰ্ট এখন দিছে। এতিয়া এইটো কোন ঘৰত আছে? এককৰ ঘৰত আছে। 1টো এককৰ ঘৰত, 4টো দশকৰ ঘৰত, 2টো শতকৰ ঘৰত আৰু 5টো হাজাৰৰ ঘৰত আছে। একক, দশক, শতক, হাজাৰ, আমি প্ৰথমতে সেইটো কৈ ল'ব লাগিব। তাৰপিছত দিছে পাছৰ স্থান কোন ঘৰত আছে? কোন ঘৰত আছে এতিয়া আমি দেখিছোঁ একক, দশক, শতক, হাজাৰ, গতিকে কোনটো ঘৰত আছে? হাজাৰত আছে। তাৰপিছত দিছে এইটো দিছে পাছৰ স্থানটো। ইয়াত 5 নম্বৰ স্থানটো কোনখিনিত আছে বাৰু? একক, দশক, শতক, সিহঁতে হ'ব ইয়াত শতক হ'ব। শতক লিখিলোঁ ইয়াত। তাৰপিছত ইয়াত দিছে 2 3 5 7, 7টো এককৰ ঘৰত, 5টো দশকৰ ঘৰত, 3টো
শতকৰ ঘৰত 2টো হাজাৰ ঘৰত গতিকে আমাক কিহৰ সংখ্যাটো কোনটো সংখ্যাৰ স্থান বিচাৰিছিল 5ৰ গতিকে 5ৰ ইয়াত কোনটো ঘৰত আছে দশকৰ ঘৰত এইখিনিত কি লিখিম 5ৰ স্থান দশকত দেখিলা 5ৰ স্থান দশকৰ ঘৰত আছে তাৰপিছত দিছে 6 1 0 5 5টো এককৰ ঘৰত আছে 0টো দশক 1টো শতক আৰু 6টো হাজাৰ গতিকে 5টো কোনটো স্থানত আছে এককৰ ঘৰত তাৰপিছত আকৌ দিছে 5ৰ স্থানীয় মান দিবলৈ দিছে 5ৰ স্থানীয় মান এই ক'ত আছিলে হাজাৰত গতিকে 5000 বা আখৰেও লিখিছে সংখ্যাও লিখিছে তাৰ পাছত দিছে 5ৰ স্থানীয় মান কিমান ইয়াত 5ৰ স্থানীয় মান কিমান হ'ব 500 বা 500 তাৰপিছত 5ৰ স্থানীয় মান আকৌ নেক্সট সুধিছে কিমান হ'ব স্থানীয় মান 5 10 বা 50 5 10 কিমান দশকৰ ঘৰত আছে হি এয়া 5 10 বা 50 5ৰ স্থানীয় মান কি 1 মানে 5 1 বা 5 বুলি লিখি দিবা এইখিনি তাৰ পাছত দিছে কলমবোৰৰ সৈতে হাফৰবোৰ মিলাও আহা ইয়াত এইখিনি কলম এইখিনি হাফৰ ইয়াত দিছে 1548ৰ 4ৰ স্থানীয় মানটো উলিয়াবলৈ কৈছে 4ৰ স্থানীয় মান ইয়াত কি হ'ব স্থানীয় মান দিছে 4 10 গতিকে কি হ'ব ইয়াত 4 10 দেখিছা 4 10 বা 4টো কোনটো ঘৰত আছে একক দশকৰ ঘৰত আছে গতিকে ইয়াত আমি কি গম পালো 4টো 10 হ'ব গতিকে 4 10 বা 40 ইয়ালে এইটো টানি দিছো ইয়াত দেখিছা 4 10টো ইয়ালে টানি দিছো তাৰপিছত দিছে 5481 4ৰ স্থানীয় মান কিমান হ'ব 4টো কোনটো ঘৰত আছে একক দশক শতক গতিকে 400 হ'ব এয়া দেখিছা 400 বা 400 এইটো ইয়ালে পুনে পুনে টানি দিলো তাৰপিছত দিছে 4185 4ৰ মান স্থানীয় মান নিৰ্ণয় কৰা ইয়াত 4টো কোনটো ঘৰত আছে একক দশক শতক হাজাৰ 4টো কিহত আছে হাজাৰত আছে গতিকে 4ৰ স্থানীয় মান কি হ'ব 4000 বা 400 এনেকে মিলাই দিলো তাৰপিছত দিছে 8154 4ৰ স্থানীয় মান কি হ'ব 4টো কোনটো ঘৰত আছে এককৰ ঘৰত আছে গতিকে 4 1 বা 4 এইটো ইয়ালে দেখিছা হাফৰ লগত এইটো মিলাই দিলো বুজি পালা তাৰপিছত এটা দিছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং কেইখনৰ দৈৰ্ঘ্য চাই ঘেৰ দিয়া অংকবোৰৰ স্থানীয় মান আৰু নিজা মান লিখোৱা আহা এইকেইটা তোমালোকৰ কাৰণে থলো তেতিয়াহে মই স্থানীয় মান তোমালোকে বুজি পাইছা নাই পোৱা গম পাম মোক কমেন্ট কৰি উত্তৰখিনি তোমালোকে জনাবলৈ নাপাহৰিবা বলা নেক্সট আমি কি আছে চাই লওঁ তাৰপিছত দিছে তলত দিয়া কাৰ্ডসমূহ স্থান অনুসৰি সজাই সংখ্যাৰে আৰু আখৰে লিখোৱা আহা কাৰ্ডসমূহ ইয়াত দিয়া আছে 100 আছে 10 আছে 1000 আছে 1 আছে 10 আছে 3টা 1 আছে আকৌ 4টা 1 আছে গতিকে ইয়াত ধুনীয়াকৈ লিখাইছে 1000টো আগলৈ আনিছে 1000 লিখিছে তাৰপিছত 100 শতকৰ ঘৰত 100 দিছে দশকৰ ঘৰত 10 দুটা দি দিছে আৰু এককৰ ঘৰত 1 4টা দি দিছে 1124 বুজি পাইছা এয়া একক দশক শতক হাজাৰ আমাক ইয়াত হাজাৰ বুলি কওঁতে কি হ'ব এই 1000টো হ'ব আৰু শতক বুলি ক'লে কি হ'ব 100টো হ'ব আৰু দশক বুলি ক'লে কি হ'ব এই 10 দুটা হ'ব আৰু একক বুলি কওঁতে এই 1 কেইটা হ'ব দেখিছা এইকেইটা এককৰ ঘৰত সজাইছে 2 দুটা দশকৰ ঘৰত সজাইছে 100টো শতকৰ ঘৰত সজাইছে আৰু হাজাৰটো 1000টো হাজাৰৰ ঘৰত সজাইছে এতিয়া সংখ্যাৰে লিখি দেখাইছে 1124 1124 আমাক এতিয়া এইকেইটা মিলাবলৈ দিছে প্ৰথমতে কি লিখিবা 1000 দুটা লিখিবা তাৰপিছত 100 দুটা লিখিবা তাৰপিছত 10টো লিখিবা তাৰপিছত 1 গিটা লিখি দিবা এয়া দেখিছা আমি ধুনীয়াকৈ সজাই লৈছো 1000 দুটা সজাইছো 100 দুটা সজাইছো 10টো এটা সজাইছো আৰু 3টা সজাইছো মানে 1000 কেইটা দুটা মানে 2000 100 কেইটা আছে দুটা আছে গতিকে 210 কেইটা আছে কিমান পালো এতিয়া 10 এটা পালো 1 3টা পালো মানে 2213 এয়া আখৰে লিখি দিছো 2213 তাৰপিছত দিছে 1000 দিছে 10 4টা দিছে 1 3টা দিছে 1000 এয়া ধুনীয়াকৈ লিখি লৈছো 10 4টা লিখিছো 1 2 3 4 4টা 10 আৰু 1 3টা মানে 1000
43 হ'ব 1043 হৈছে। তাৰপিছত দিছে 1000 কেইটা 2টা 100 কেইটা 3টা আৰু 10 কেইটা 1টা 1 কেইটা 2টা মানে 2300 কিমান হ'ব 11। এয়া দেখিলা এইটো লিখি দিছো 2300 3টা 100 আছে 300 আৰু 10 এটা আছে 10 বুলি ভাবিলো তাত 1 2টা আছে যোগ কৰি দিলো 10 1 2টা 1 1 2 হ'ল 10 2 12 এয়া 2312। তাৰপিছত দিছে 1000 4টা 100 এটা 10 2টা 1 এটা এইটো কিমান হ'ব 1000 2000 3000 4000 4100 কিমান হ'ব 10 20 21 হ'ব যে 4121 এইটো তোমালোকলৈ থৈছো এইটো তোমালোকে কৰিবা যে 4121 লিখি দিবা সংখ্যাৰো লিখিবা আখৰেও লিখি দিবা। তাৰপিছত কি দিছে বাকচত থকা নিৰ্দেশনা অনুসৰি তলৰ চাবিত সঠিক সংখ্যাটো আৰু কাৰ্ডত আখৰেৰে লিখোৱা আহা। কি দিছে 1725তকৈ 2 বেছি মানে এই 25তকৈ দুটা সংখ্যা বহাই দিব লাগিব তেতিয়া কি হ'ব 1727 ইয়াৰ লগত মানে যোগ কৰি দিব লাগিব যদি বেছি বুলি কয় 2 এটা যোগ কৰি দিবা 25ৰ লগত তেতিয়া হেতু হৈ যাব 1727 হ'ল। তাৰপিছত কৈছে 2049তকৈ কিমান কম 1 কম মানে এই 49ৰ পৰা 1 এটা কমাই দিব লাগিব। ইয়াত কম মানে কি কৰিবলৈ কৈছে বিয়োগ কৰিবলৈ কৈছে। এইটো তোমালোকে তেনেকে যদি বুজি পোৱা নাই তোমালোকে এনেকে পাতি ল'বা পাতি পেলাই কি কৰিবা 9 পৰা 1 গলে থাকিল কিমান 8 4 4 তললৈ নামি আহিব 0 0 তললৈ নামি আহিব 2 2 তললৈ নামি আহিব গতিকে কিমান হ'ব 2048 হ'ব। 1 এটা কমাবলৈ কৈছিলে গতিকে চাবিটোত কি লিখি দিবা 2048 এইটো এনেকে ধুনীয়াকে আখৰেও লিখি দিবা 2048। তাৰপিছত কিমান দিছে বাকচটোত 3541তকৈ 10 বেছি ইয়াত কি কৰিব লাগিব 10টা যোগ কৰিব লাগিব। ইয়াত সংখ্যাটো যিহেতু বেছি বুলি কৈছে গতিকে আমি ইয়াত কি কৰিব লাগিব বাৰু যোগ কৰিব লাগিব গতিকে আমি যোগটো এনেকে কৰি চাম চোৱা 3541 যোগ 10 কিমান পালো 1টো তললৈ নামি আহিল 4 1 5 5টো তললৈ নামি আহিল 3 মানে 3551 ইয়াত তোমালোকে লিখি দিবা ধুনীয়াকে। চোৱা কাঠ পেঞ্চিলে লিখিছো দেখি অলপমান ধৰিবলৈ টান হৈছে বাৰু এনেকে লিখিবা 3551। তাৰপিছৰটো বাকচত কি দিছে 6847তকৈ 20 বেছি দিবলৈ কৈছে বেছি মানে কি কৰিব লাগিব আমি যোগ কৰিব লাগিব সেয়া আমি পাতি ললো পাতি লৈ আমি এইটো বেছি বুলি কওঁতে আমি কি বুলি কৰিছো যোগ কৰিছো কি কৰিছো 6847তকৈ কিমান বেছি 20 বেছি মানে যোগ কৰি দিছো কিমান হ'ল 7 তললৈ নামি আহিল 4 2 6 8 8 ইফালে 6টো নামি আহিলে 6867 এয়া লিখি দিবা এনেকে 6867 6867 লিখি দিবা তাত যদি ধৰিব পৰা নাই এইটো মই দেখাই দিছো এইটো তোমালোকে ধুনীয়াকে লিখি ল'বা এইটো 6847 যোগ 20 6867। আৰু এটা বাকচত আছে 5496তকৈ 100 কম এইটো 100 কম মানে কি কৰিবলৈ কৈছে বিয়োগ কৰিবলৈ কৈছে। এইটো আমি এনেকে বহি তেনেকে কৰি চাম যিহেতু আমাক কম বুলি কৈছে গতিকে এনেকে পাতি চাইছো 5496 বিয়োগ 100 6টো তললৈ নমাই দিবা 9টো তললৈ নমাই দিবা 4 পৰা 1 গলে থাকিল 3 আৰু লগতে 5টো তললৈ নামি আহিলে কিমান কমাবলৈ কৈছিলে 100 কম হ'বলৈ কৈছিলে গতিকে কিমান হ'ল 5396 লিখি দিবা 5396 আজিলৈ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যোন কেইটা মই হোমৱৰ্ক হিচাপে দিয়া আছিল এইটো হোমৱৰ্ক হিচাপে দিয়া আছিল আৰু লগতে ইয়াত চাগে কোনোবা এটা হোমৱৰ্ক হিচাপে দিয়া আছিল সেইকেইটা মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।